নমস্কাৰ বন্ধুসকল, মই প্ৰণৱে ইউটিউব চেনেল এডুকেশ্যন এণ্ড মোৰৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমাৰ ভিডিঅ'ৰ বিষয়বস্তু হৈছে অসমৰ জিলাসমূহৰ নাম আৰু কেতিয়া গঠন হৈছিল। আহকচোন তেতিয়াহ'লে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তেতিয়া আপোনালোকৰ এটা অনুৰোধ, যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। প্ৰথমতে আহোঁ আমি শিৱসাগৰ জিলালৈ। শিৱসাগৰ জিলা গঠিত হৈছিল 1981 চনত। চৰাইদেউ জিলা গঠিত হৈছিল 2015 চনত। তিনিচুকীয়া জিলা গঠিত হৈছিল 1989 চনত। ডিব্ৰুগড় জিলা গঠিত হৈছিল 1971 চনত। ধেমাজি জিলা গঠিত হৈছিল 1989 চনত। যোৰহাট জিলা গঠিত হৈছিল 1983 চনত আৰু গোলাঘাট জিলা গঠিত হৈছিল 1987 চনত। মাজুলী জিলা গঠিত হৈছিল 2016 চনত। কোকৰাঝাৰ জিলা গঠিত হৈছিল 1983 চনত। নগাঁও জিলা গঠিত হৈছিল 1833 চনত। কৰিমগঞ্জ জিলা গঠিত হৈছিল 1983 চনত। বৰপেটা জিলা গঠিত হৈছিল 1983 চনত। শোণিতপুৰ জিলা গঠিত হৈছিল 1983 চনত আৰু বঙাইগাঁও জিলা গঠিত হৈছিল 1989 চনত। ধুবুৰী জিলা গঠিত হৈছিল 1983 চনত। মৰিগাঁও জিলা গঠিত হৈছিল 1989 চনত। নলবাৰী জিলা গঠিত হৈছিল 1985 চনত। কামৰূপ মহানগৰ জিলা গঠিত হৈছিল 2002 চনত। হোজাই জিলা গঠিত হৈছিল 2015 চনত। দক্ষিণ শালমৰা মানকাছাৰ জিলা গঠিত হৈছিল 2015 চনত। বজালী জিলা গঠিত হৈছিল 2019 চনত। পশ্চিম কাৰ্বি আংলং জিলা গঠিত হৈছিল 2015 চনত। ওদালগুৰি জিলা গঠিত হৈছিল 2004 চনত। কাৰ্বি আংলং জিলা গঠিত হৈছিল 1976 চনত। বিশ্বনাথ জিলা গঠিত হৈছিল 2015 চনত। কাছাৰ জিলা গঠিত হৈছিল 1874 চনত। ডিমা হাছাও জিলা গঠিত হৈছিল 2010 চনত আৰু দৰং জিলা গঠিত হৈছিল 1983 চনত। লখিমপুৰ জিলা গঠিত হৈছিল 1838 চনত। বাক্সা জিলা গঠিত হৈছিল 2003 চনত। চিৰাং জিলা গঠিত হৈছিল 2004 চনত। তামুলপুৰ জিলা গঠিত হৈছিল 2022 চনত। হাইলাকান্দি জিলা গঠিত হৈছিল 1869 চনত। গোৱালপাৰা জিলা গঠিত হৈছিল 1983 চনত আৰু কামৰূপ গ্ৰাম্য জিলা গঠিত হৈছিল 2003 চনত।